হ'ব আপোনালোকক আগতে আহিলোঁ নতুন এটা মিনিবিলাক লৈ আৰু এয়া ৰাতি আহিছোঁ মানধনিয়া ছিঙিবলৈ। আকৌ ভাবিলোঁ এপাক ময়ো উঠি লওঁ কেনেকুৱা লাগে। আৰু লগতে কেৰাহী পাতি দিলোঁ, পানী গৰম হৈ গ'ল, লগতে মাছত হালধি সানি ল'লোঁ। সেয়া পেটুটো আপোনালোকে চবেই খায়েই। আৰু বিলাহী, আলু, শুকান জলকীয়া এটা, পিঁয়াজ, জলকীয়া, কেঁচা জলকীয়া এয়া ভাবিলোঁ তাতে তাৰ মাজতে আমি দুটা অলপমান ভিডিঅ'কণ কৰি লওঁ। এয়া আমাৰ মানুহজন, এয়া বিলাহী, পিঁয়াজ, জলকীয়া দি ভাজি লোৱা হৈছে। আজি মাছৰ তৰকাৰী আৰু লগতে মাছ ভাজি হৈ গ'ল। আৰু মানুহজনক আনিব দিলোঁ এয়া নৰসিংহ আনি দিলে। আৰু লগতে মই পেটু বনাবলৈ মাছ আৰু বনাবলৈ পিঁয়াজ জলকীয়া ভাজি ল'লোঁ। লগতে তৰকাৰী ইয়াত কালাৰটো কিবা লাগিছে, কিন্তু ৰিয়েলকেটো বহুত ধুনীয়া লাগিছে মই খাই। আপোনালোকে খাই থাকিব পাৰে। মাছৰ পেটু ভাজি হ'বহি আৰু অকণমান ইয়াত নৰসিংহ, তাৰপিছত ৰঙালী মেমিটো দিয়া হ'ল আৰু অকণমান লৰাই আছোঁ, ভাজি আছোঁ। আপোনালোকে খাই যাব, এনেকুৱা খাবলৈতো ভালেই লাগিছিলে আৰু ভিডিঅ'টো সকলোৱে মৰম দিব বুলি আশা থাকিল। এয়া হৈ গ'ল মাছৰ পেটু ভাজি, মাছ, শুকান মাছৰ চাটনি আৰু বিলাহী মাছৰ তৰকাৰী। আৰু আজি ৰাতি সাঁজ এনেদৰে আমৰ আচাৰ, দালি, পানী মানুহজনক দি লৈছোঁ। মানুহজনে খাই পেলাই ক'ব কেনেকুৱা লাগিছে। ধুনীয়া দেখিছে নহয়, ভাল আছে বোলে। এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লৈ নেক্সট মিনিবিলাকত লগ পাম। বাই বাই।